খুব চিন্তা ই ডাঙৰ হ'লে কি কৰি খাব মোৰ দাদা বহুত চোকা মেধাৱী গতিকে ই কি কৰি খাব সেইকাৰণে মোক এজন জ্যোতিষীৰ ওচৰলৈ লৈ গৈছিল জ্যোতিষীজনৰ সেইখিনি সময়ত বয়স আছিল ৯৫ বছৰ তেওঁ বিছনাত শুই থাকে বেমাৰ আৰু আজি যাওঁ কালি যাওঁ তেওঁৰ এনেকুৱা অৱস্থা কিন্তু মৃত্যুৰ আগতে তেওঁ যি কৰি যাব সেইবিলাক বোলে মিলি যায় সেইকাৰণে মোৰ মায়ে তালৈ লৈ গ'ল মোক তেওঁ শুইয়ে মোৰ হাতখন চালে চাই পেলাই ক'লে ই ডাঙৰ হ'লে ভাল গা এনেকৈ কৈ তেওঁ ফিট হৈ গ'ল ই ডাঙৰ হ'লে ভাল গা মানে বা কি ক'ব খুজিছিল গতিকে মানে আমাৰ ঘৰত গৈ পেলাই আমি গুচি আহিলোঁ তেওঁক হস্পিটেললৈ লৈ গ'ল আমাৰ ঘৰত আহি পেলাই মা দেউতা বাইদেউহঁতৰ মাজত ডিছকাশ্যন হ'ল বোলে কি বা ক'ব খুজিছিল গা মানে এতিয়া মাকবিলাকে সাধাৰণতে ল'ৰা ছোৱালী ভাল বিচাৰে যে মায়ে ক'লে ই হাৰমনিয়াম বজাই থাকে ই চাগে ভাল গায়ক হ'ব বুলি ক'ব খুজিছিল নেকি ভাল গান গাব বুলি ক'ব খুজিছিল নেকি দেউতাই ভিতৰৰ পৰা ওলাই আহি ক'লে বোলে ই পঢ়া শুনা নকৰে ই চাগে ভাল গাধা হ'ব বুলি ক'ব খুজিছিল গা মানে গাধা মানে আৰু বাইদেৱে ক'লে ই ইমান ফাঁকি কথা কৈ থাকে ই চাগে ডাঙৰ হ'লে গাজা দি ফুৰিব নেকি গতিকে ইমানটো গাজা নিদিওঁ বা এই গাধা হ'লেতো মেডিকেল পাছ কৰিব নোৱাৰিলোঁ হয় সেইকাৰণে এতিয়াও মানে আশা কৰি থাকোঁ কিজানি আৰু অলপ বয়স হ'লে ভাল গায়ক হ'ব পাৰোঁ সেইকাৰণে মানে কোনোবাই গান গাব দিলে গাই দিওঁ সেইকাৰণে এতিয়াও আশা কৰি আছোঁ তেনেকৈ